নমস্কাৰ। আজি 20 জুন ৰাভা দিৱস। আত্মীয়তাৰ সজীৱ বান্ধোনেৰে অসমীয়া সমাজৰ দলিত শোষিত কৃষক বনুৱা আৰু নিম্ন শ্ৰেণীৰ হকে মাত মাতি অহা বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমীয়া জনগণৰ হিয়াৰ আমঠু এগৰাকী গণশিল্পী। শংকৰ গুৰুৰ আদৰ্শৰে আদৰ্শিত আৰু এখনি সংস্কৃতিবান পৰিয়ালত জন্ম হোৱা ৰাভাদেৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সাংস্কৃতিক বিনিময়ৰ যি জাতীয় ঐক্য বান্ধিছিল সেয়া আছিল যথাৰ্থতে তেওঁৰ দূৰদৰ্শী চিন্তাধাৰাৰ এক গুৰুত্বপূৰ্ণ তথা সচেতন পদক্ষেপ। শংকৰী গুৰুৰ আদৰ্শৰে আদৰ্শিত হৈ দেখিছিল সপোন এক সুন্দৰ অসমৰ। সম্প্ৰীতিৰ এনাজৰীৰে কৰিছিল একত্ৰিত কৃষ্টি সংস্কৃতি পাহাৰী ভৈৰৱৰ ঘূৰণি দেউলৰে ৰূপৰ শিপালি চিঙি কলা সংস্কৃতিৰ বনোৱালী সমাজকৰ্মী স্বৰ্ণালংকিত প্ৰতিভাৰে হিয়াৰি আমঠু তুমি অসমীয়া জিলিকি ৰবা তুমি দীপ্তিমান তৰাইতে হৈ হে মহামণিষী হে কলাগুৰু অমৰ হৈ ৰবা তুমি চিৰদিন চিৰকাল। ধন্যবাদ। ৰাভাদেৱ আছিল একেধাৰে গায়ক, গীতিকাৰ, কবি, নাট্যকাৰ, নৃত্য বিশাৰদ, অভিনেতা, চিত্ৰকৰ, গৱেষক, ৰাজনীতিজ্ঞ, সংগঠককে মুখ্য কৰি এক বিশাল ব্যক্তিত্বৰ অধিকাৰী। 1939 বৰ্ষত
কাশী হিন্দু বিশ্ববিদ্যালয়ত কৰা নৃত্য পৰিৱেশনত বিমুগ্ধ হৈ মহান দাৰ্শনিক পণ্ডিত ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধি প্ৰদান কৰে। তেওঁ শংকৰ মাধৱ গুৰু দুজনাৰ বৰগীত, সত্ৰীয়া নৃত্য, সূত্ৰধাৰী নৃত্য অধ্যয়ন আৰু চৰ্চাও কৰিছিল। কলাগুৰুগৰাকীয়ে তেজপুৰৰ বাণ ৰংগমঞ্চত এৰাবতৰ সুৰ, কাৰেং অলিগিৰি, প্ৰতিধ্বনি আদি নাটকৰ অভিনয়েৰে সকলোকে মোহিত কৰিছিল। 1969 বৰ্ষৰ 20 জুন তাৰিখে মহান ব্যক্তিগৰাকীয়ে জীৱন নাটৰ সামৰণি মাৰিলে। সেই 20 জুন তাৰিখটোৱেই ৰাভা দিৱস ৰূপে পৰিগণিত হ'ল। কলাগুৰুজনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সৰীয়া শিল্পী সমাজ, জ্যোতিমৰল সংঘ, সন্ধানী, সম্প্ৰীতি আৰু গণনাট্য সংঘকে মুখ্য কৰি ডিব্ৰুগড়ৰ বহু ঠাইতে অনুষ্ঠিত কৰা হয় ৰাভা দিৱস। অসমীয়া আৰ্য জাতীয় স্বাৰ্থত মহীৰূহগৰাকীয়ে গ্ৰহণ কৰা প্ৰতিটো কালজয়ী বলিষ্ঠ পদক্ষেপকেই সময়ে মনত ৰাখিব চিৰদিন চিৰকাল। সৰ্বহাৰাৰ দুখ মোচন কৰিবলৈ হে মহান পুৰুষ তুমি পুনৰ আহা, মুক্তিকামী মহামন্ত্ৰৰে জগাই তোলা শত সহস্ৰক পুনৰবাৰ।